কি খবৰ আজি বহুত দিনৰ মূৰত আকৌ এবাৰ লগ পাইছোঁ বিহুৰ সময়ত আজি আজি মাঘৰ বিহুৰ অসমীয়াৰ 2 তাৰিখ নহয় জানো আজি অসমীয়া মাঘৰ বিহুৰ 2 তাৰিখ আপোনালোকৰ কাৰণে চাগে বিহু ভালেই গ'ল মোৰো ভালেই গৈছে কাৰণ বিহু কেতিয়াও বেয়া যাবই নোৱাৰে কাৰণে সকলোৰে ভালেই গৈছে পিঠা চিঠা বহুত খালোঁ দিয়ক আপোনালোক খাই আছে চাগে এতিয়া নহয় পুৱাই চাহৰ লগত নাস্তা হিচাপে খাই আছে মইহে খাম বৰ্তমান চাহ বনাই আছোঁ এয়া এইফালে মণিকাই বোলে এই বিচনা চিচনা এই মিলাই আছে কাৰণে মোক কৈছে কি চাহ আজি তয়ে বনা বোলে পূৰা কাৰাকে চাপাত দিছোঁ আৰু চাহ বনাই আছোঁ আৰু চাহ তাহ খাই ওপৰত পাহাৰৰ ওপৰত মামাই মাতিছে বোলে কি কথা আছে নাজানো আৰু আহিবিছোঁ বোলে পিছতহে গম পালোঁ যে এই মাটিৰ তলত যে আলু থাকে যে বহুত ডাঙৰ ডাঙৰকৈ হয় যে শুদ্ধ অসমীয়াত বহুতেই বেলেগ বেলেগ কয় এনে কাঠ আলু বুলিও কয় তাকেই মামাই মাতিছে ল'বৰ কাৰণে এতিয়া সেই পাহাৰৰ ওপৰত উঠিব লাগিব আৰু বিহু বুলি তাতেও গৈ পিঠা চিঠা খাম বহুত পৰা উঠিব লাগিব যাওঁতে মোৰ ভৰি চৰি বিষ উঠি যাব আৰু মামাৰ ঘৰ যিহেতু মামাৰ ঘৰ পাহাৰৰ ওপৰত বুলি যোৱাই নহয় আজি বিহু বুলিও মামাই মাতিছে বোলে নাহয় দেখোন কাষতেই থাকোঁ তাতে নাহ সেইকাৰণে এতিয়া যামগৈ অলপ আলু দিয়ে বোলে আলু লৈ আহোঁগৈ আৰু ইফালে পিঠা আৰু আজি এই ভিডিঅ'টোৱেই এতিয়া ৰাতিপুৱা ভিডিঅ'টো কৰি আছোঁ আজি এই ভিডিঅ'টো অকণমান মানে দীঘলীয়াও হ'ব চাব আজি এনে ছানডে আজি ছানডে মোৰ চাহ চাগে গৰমে হৈ গ'ল আজি ছানডে আজি গীৰ্জাও আছে আমাৰ এই চামুৱেল হাই কৈ দে হাই হেই বাই নকয় হাই কৈ দে আমাৰ চামুৱেল ই একদম মানে আৰু আমাৰ মা অলপ কেমেৰাটো ঘলা হৈ গৈছে আমাৰ মা এই আমাৰ গীৰ্জা আমাৰ এইটো দেখিছেনে আমাৰ দেউতা কিবাকিনি লেখা লেখি কৰি আছে গীৰ্জাৰ কিবাকিনি প্ৰে ৰিকুৱেষ্টবোৰ লেখা লেখি কৰি আছে তে বন্ধুসকল চাই থাকিব নাপাহৰিব মোৰ ভিডিঅ' আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তে চাই থাকিব বন্ধুসকল মোৰ ভিডিঅ' আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয় বন্ধুসকল চাহ খোৱা হ'ল দিয়ক খালোঁ মিঠাও খালোঁ এতিয়া মামাৰ ঘৰলৈকে যাওঁ চাওঁ কিমান সময়ত গৈ পাওঁ বহুত ওপৰলৈকে উজাই যাব লাগিবতো আৰু এতিয়া আমাৰ গীৰ্জাত এই চিলড্ৰেন মিনিষ্ট্ৰী বুলি কয় যি ল'ব ল'ৰা ছোৱালীবোৰ সিহঁত আৰ্ট চাৰ্ট কৰে গান চান গায় চামুৱেল লগত আছে আৰু বাইদেউ ভাগিনটো আহি আছে একেলগে যাওঁ নহ'লে চামুৱেলক লগত লৈ যোৱাটো পাহাৰত উঠাটো বহুত প্ৰব্লেমৰ হয় যা জল্দি আহ চুৱেটাৰ পিন্ধি আহ বা দেখাই কৈ দেখাই আমি আটা যাম যি ৰাখ ক'লে পাহাৰ যাই আছোঁ আৰু এতিয়া কোলাত এই কোলাত চামুৱেল পিছফালে ভাগিন আৰু এই পাহাৰটো ইমান ওখ উঠি গৈ আছোঁ মামাৰ ঘৰত চাহ খাব মাতিছে তাতো পাহাৰো যায় কষ্ট কৰি হ'লেও চাহ খাব বিহু বুলি বাবা হাই কৈ দিবা
এই কেমেৰাত চা মোবাইলত চা হাই বন্ধুসকল ওখ বহুত ওখ ইয়াৰ পৰা চাওক ইমান পাহাৰৰ পৰা উঠিছোঁ গোটেই ট্ৰেইনবোৰ আমাৰ বিজি এৰিয়া ট্ৰেইনবোৰ পাহাৰৰ ওপৰত ইয়াৰ পৰা সম্পূৰ্ণ দেখা পায় আৰু তলত কি আছে কি নাই ট্ৰেইনবোৰ আমি উঠিলোঁ বহুত পৰা উঠিছোঁ ভাগৰ লাগি গৈছে ৰখি লৈছোঁ অলপ চামুল আৰু ভাগিন গৈ আছে আগফালে বলক বন্ধু অলপ বলক লৈ যাই যাওঁ বহুত ওপৰত উঠিছোঁ এইফালে চাওক না ট্ৰেইনবোৰ এই ঘৰ গোটেই সম্পূৰ্ণ মই দেখাই দিছোঁ ভালকৈ দেখাই দিছোঁ ভালকৈ দেখাব নোৱাৰিয়েই কাৰণ GoProৰ কেমেৰা হ'লে অলপ ভালকৈ জুম কৰি দেখাব পাৰিলোঁ হয় এতিয়া এইটো মোবাইলৰ কেমেৰা ইমান ভালকৈ দেখাবই নোৱাৰি তথাপিও যিমানখিনি পাৰিছোঁ এইবোৰ এইটো বিজি এৰিয়া মানে এইবোৰ কয়লা নুমাই তাতে কয়লা এইটো দেখি থাকে এইটো এইটো গাড়ীখন যে কয়লা উঠাই আছে গোটেই মোবাইলৰ কেমেৰা বুলি জুমিং কৰিলে ফাটি যায় ইয়াৰ পৰা গোটেই আমাৰ এইটো বিজিগুদাম এৰিয়া সম্পূৰ্ণ চাব পাৰি আছে আৰু তলত কি হয় কি নহয় কেনেকুৱা কিমান ট্ৰাক আছে এই ট্ৰেইনবোৰ যাবৰ কাৰণে ৰেডি হৈ আছে খালী ডাবা হয় ফুল ডাবাও আছে বন্ধুসকল চাই থাকিব নাপাহৰিব মোৰ ভিডিঅ' আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয় মোৰ মামাহঁতৰ ঘৰ বেছি দূৰ নাই কাষতে আছে মামাহঁতৰ ঘৰ অকণমান নোযাব লাগিব আকৌ বেছি নহয় তে যা আহক মামাহঁতৰ ঘৰলৈকে যাওঁ তাতে চাওঁ মামাই কি খুৱায় আৰু কি দিয়ে আহক বন্ধুসকল একেলগে ঘৰ আহি পালোঁ এই মামাই কিবা কাম কৰি আছে কৰপতি গছ মামা গছ কাটি আছে আহি পালোঁ মামাহঁতৰ ঘৰ এইটো মামাহঁতৰ ঘৰ জেঠি শুনাই নাই চাগে চল বলক বন্ধুসকল মামাৰে হিন্দী গান শুনি আছে কি মজাকে মামা চাউণ্ডটো কমাই দিছোঁ এই মামাহঁতৰ ঘৰ আহি পালোঁ এতিয়া জানো মামাই কি খুৱাই পিঠাই খুৱাই এনে চাই কি খুৱাই নাজানো আৰু কিবা আলু দিম বুলি কৈছে গাছ আলু না মাটিৰ তলত থকা আলু বলক মামাহঁতৰ ঘৰৰ ভিতৰত সোমালোঁ চাওঁ মামাহঁতে অলপ মামাহঁতৰ ঘৰটো এন্ধাৰ লাইটটো জ্বলাই দিওঁ না কোনটো চুইচ লাইটৰ দে চুইচটো দি দে এন্ধাৰ এইটো মামাহঁতৰ ঘৰৰ পিছফাল এই ত্ৰিপাল মাৰি থৈছে মানে বৰষুণৰ দিনত কি হয় মাটিকেইটা বাগৰি আহে গোটেই আৰু এই পিছফালে মামীহঁতে এটা জুই পোহাই থাকে এই জুইত বিলাহী দিছে বিলাহী পূৰা থাকক দে বিলাহীটো সিজক এই চাহ খাব ওলাইছোঁ মামাহঁতে চাহ দিছে এইয়া এইটো কি এইটো মাহ কাৰাই নে কি বুলি কয় এইটো তিলৰ পিঠা এইটো নাৰিকল এইটো কি বুলি কয় মামা এইটো চাউলৰ লাড়ু আৰু ধুনীয়াকৈ ঘৰৰে চাহপাতৰ চাহ আৰু ইয়াতে এই তলত আমাৰ তাতেতো ঠাণ্ডা নাই অলপ ৰ'দ গমেই পায় গৰমেই কিন্তু মামাহঁতৰ ইয়াতে পাহাৰটোৰ কাৰণে এইফালে সূৰ্যটো মানে তাপটো নপৰে সেইকাৰণে ইয়াতে আৰু জুই লগাই থাকিব লগা হৈছে ঠাণ্ডা দিনততো মানে ইয়াতে ৰ'দৰ কোনো কামেই নাই মানে এইখিনি ওখটোৰ কাৰণে ৰ'দটো মানে ইটো পাৰে নপৰে
আৰু আকৌ মামাৰ এতিয়া গাহৰি মাংস গুজিত সানি কিনে এতিয়া মাংস কৰিব মামাই কিবা কয় তই কৈ দিচোন এতিয়া ইয়াতে জুই ধৰি আছোঁ আমি সকলোৱে বিহু নামৰ এতিয়া মাংস ডাঙৰ ডাঙৰ টুকুৰা মাংস বনাই আমি এতিয়া বাঁহৰ গুজিত সানি এতিয়া আমি পুৰি কিনে খাম কিহৰ মাংস সেইটো কৈ দে গাহৰি মাংস মামাই বোলে এতিয়া গাহৰি মাংস খাটিত পুৰিব বোলে চাওঁ সঁচাকৈ পুৰে নে মিছাকৈ পুৰে পিছত দেখা যাব আগতে চাহটোকে খাই লওঁ বন্ধুসকল মই যে কৈছিলোঁ যে আলুৰ কথা এই আলু মামাই ওলাই আনিছে আলুবিলাক এই আলু আৰু আছে এইখিনি আমি লৈ যাম আৰু মামাহঁতৰ কাৰণে খাবৰ কাৰণে ৰাখিছে বহুত ডাঙৰ হয় এই এন্ধাৰ কাৰণে দেখা পোৱা যোৱা নাই এই আলু এয়া আৰু ডাঙৰ আছে বহুত ডাঙৰ হয় এইটো আলু আজি কিমান বছৰ হ'ল মামা কেইবছৰৰ আলুটো এইটো 1 বছৰ মানে 1 বছৰৰ মূৰত মামাই খান্দিছে সেইকাৰণে অকণমান ইমান ডাঙৰ হোৱা নাই মানে ডাঙৰ হ'ল ভাগে ভাগে ওলাইছেতো সেইকাৰণে সৰু যেন পাইছে আৰু যদি ইয়াক যদি 3 বছৰ 4 বছৰ ৰখা হয় মানে কমচে কম 1 কুইণ্টেলৰ মানৰ ওজন হয় আৰু এইটো আলুটো আৰু তাকে মামাই ল'ব কাৰণে মাতিছিলে সেই ল'ব আহিছোঁ আৰু চাহ তাহটো বাৰু খালোৱে এতিয়া আৰু এই আলু লৈ এইটো আস্তাকে যাব ওলাইছোঁ আৰু তললৈকে আৰু এই বন্ধুসকল আকৌ এবাৰ কৈছোঁ চাই থাকিব নাপাহৰিব মোৰ ভিডিঅ' আৰু মোৰ চেনেল অখিল ৰংচন গুৱাহাটী বয় বহুত সময় ৰখিলোঁ মামাহঁতৰ ঘৰত এতিয়া আৰু ঘৰ গৈ আছোঁ তেতিয়া আহিছিলোঁ ইফালৰ ৰাস্তা দি এতিয়া গৈ আছোঁ ইফালৰ ৰাস্তা দি মানে দুইফালে যাব পাৰি এই ৰাস্তাটো অলপ শ্বৰ্টকাট ৰাস্তা হয় ইফালে গৈ আছোঁ আমি এচাক মামাহঁতে কিমান পাহাৰৰ ওপৰত থাকে গৈছোঁ আস্তে আস্তে বহুত দিনৰ মূৰত আহিছিলোঁ চাহ পানী খালোঁ আলু চালু ল'লোঁ এতিয়া গৈ আছোঁ আৰু ৰাস্তাটো অকণমান থিয়া বহুত থিয়া সিফালে অহা ৰাস্তাটোতকৈ বহুত থিয়া এই ইমান ডাঙৰ পাথৰ আৰু থিয়া বহুত থিয়া এই ৰাস্তাটো মানে বহুত মানে জোৰ দিবই নালাগে নিজেই মানে টানা খাই যায় তললৈকে পাহাৰৰ ওপৰত থকাটোৱে বহুতো ভাল আৰু বহুতো দিগদাৰ আমাৰ কাৰণে দিগদাৰ কাৰণ আমি পাহাৰত উঠিলেতো মোৰ ভাগৰ লাগি যায় মানে চবৰে মোৰ অভ্যাস নাই বহুত দিগদাৰ নামি আছোঁ আস্তে আস্তে আৰু বহুত দিনৰ মূৰত এই ৰাস্তাৰে আহিছোঁ বহুত দিনৰ মূৰত আমাৰ ঘৰটো সেইখিনি মানত আছে ঘৰটো তলত মূৰত এই ৰাস্তা দি আহিছোঁ আজি কমচে কম 10 বছৰ মূৰত এই ৰাস্তা দি আহিছোঁ আগতে বহুত অহা যোৱা কৰি আছিলোঁ এই ওপৰত শিৱ মন্দিৰটো বহুত বছৰৰ মূৰত আজি নামিছোঁ এই ৰাস্তা দি আগতেতো সদায় এই ৰাস্তাতে আপ ডাউন কৰি আছিলোঁ আজি আৰু 10 বছৰ মূৰত এই ৰাস্তা দি আহিছোঁ কেনে এটা অনুভৱ আজি বিহুৱে এই ৰাস্তা দি অহা যোৱা কৰাটো মানে সেই কৰাইছে আৰু বিহু বুলি পালোঁ বাহিৰৰ পৰা নামি ঘৰ আহি পালোঁ সেয়া মণিকা ৰখি আছে দেখিছে নাই এইটো মণিকা ৰখি আছে খঙত ৰখি আছে মই অহা দেৰি হোৱাৰ কাৰণে খঙত ৰখি আছে মানে অলপ আহোঁতে দেৰি হ'লতো মামাৰ ঘৰত বহুত লেকচাৰ মাৰি আহিলোঁ বিহু বুলি এতিয়া আৰু খং কৰিব পোৱালিটো নাই পোৱালিটো সেই মামাৰ ছোৱালীটোৰ ঘৰত গৈছে
আহিলোঁ দে বহুত দিনৰ মূৰত মামাৰ ঘৰৰ পৰা সেয়া পূৰা গৰমৰ ৰ'দ খাই আছে আৰু ৰশ্মি ঘৰত গৈছে এই ওপৰৰ পৰা দেখাইছিলোঁ যে এইবোৰেই হয় গোটেই এৰিয়া ওপৰৰ পৰা গোটেই দেখা পাই ভালকৈ ইয়াৰ পৰাতো ভালকৈ দেখা নাপায় বাৰু অকল আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব কাৰণ আজি বহুত ভিডিঅ'টো লম্বা হ'ব আৰু নেক্সট ভিডিঅ'টো পাই আছে এবাৰ এইটোতো বাৰু যিখিনি ভিডিঅ' কৰিলোঁ এই মামাহঁতৰ ঘৰৰ পৰা অহা যোৱা কিবা আলু আনা কিবা আনা এইটো ভিডিঅ'টো কৰিলোঁ আৰু এইখিনি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিব লাগিব আৰু নেক্সট ভিডিঅ' এটা দি আছোঁ এইটো গৈ আছোঁ আমি এতিয়া গাহৰি মাংস আনিবৰ কাৰণে নেক্সট ভিডিঅ'টোত গম পাব যে গাহৰি মাংস আনিছোঁ কি কৰিছোঁ কি কৰা নাই আপোনালোকে গম পাব এই বন্ধুসকল এই ভিডিঅ'টো মই এটা সমাপ্ত কৰিছোঁ আপোনালোকক ধন্যবাদ দিছোঁ বাই বাই গুড বাই